বিৰতিৰ পাছত স্বাগত আপোনালোকে চাই আছে 2 ঘণ্টীয়া মৰ্নিং প্ৰাইম। উৎকোচ লৈ হাতে লুটে ধৰা পৰি চৰকাৰী কৰ্মচাৰী আটক হ'ল মেৰচৰ গাঁও পঞ্চায়তৰ সচিব আব্দুল খালেক। আঁচনিৰ বিল আদায়ৰ নামত হিতাধিকাৰীৰ পৰা লৈছিল 30,000 টকা আৰু উত্তৰ শালমাৰাৰ মহকুমাধিপতিৰ নেতৃত্বত চলিছিল এই অভিযান আৰু অভয়াপুৰীৰ পাৰ্ক ৰেষ্টুৰেণ্টত এই ঘটনা সংঘটিত হয়। আমি দৰ্শকসকলক জনাই আছো পুনৰ এজন ঘুষখোৰ বিষয়া আৰক্ষীৰ জালত পৰিছে। উৎকোচ লৈ হাতে লুটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী। আটক হ'ল গাঁও পঞ্চায়তৰ সচিব আব্দুল খালেক। আঁচনিৰ বিল আদায়ৰ নামত হিতাধিকাৰীৰ পৰা লৈছিল 30,000 টকা আৰু উত্তৰ শালমাৰাৰ মহকুমাধিপতিৰ নেতৃত্বত অভিযান চলিছিল আৰু তেনে সময়তে হাতে লুটে ধৰা পৰে কৰ্মচাৰীজন আৰু অভয়াপুৰীৰ পাৰ্ক ৰেষ্টুৰেণ্টত সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে, যিহেতুকে দুৰ্নীতিৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল চৰকাৰে মাত মাতি আহিছিল আৰু তেনে সময়তে আন এজন ঘুষখোৰ বিষয়া আৰক্ষীৰ জালত পৰিছে আৰু উৎকোচ লৈ থাকোঁতে হাতে লুটে ধৰা পেলাইছে কৰ্মচাৰীজনক। আটক হৈছে মেৰচৰ গাঁও পঞ্চায়তৰ সচিব আব্দুল খালেক। টকা লাগে মানে বহুত বাদ বিতৰণৰ পিছত আমি টাবাৰটাৰী উন্নয়ন খণ্ডৰ কৈছোঁ। তেখেতে মোৰ সন্মুখতেই ছেক্ৰেটাৰীক ফোন কৰিছিল, কিন্তু আহিম বুলি কৈছিল, কিন্তু চুৰি কৰা নাই। এনেকৈ আজি 4-5 মাহ হ'ল। মানে লেবাৰৰ যিটো পইচা আপোনাৰ স্কেল ছেমি স্কেল মিস্ত্ৰী আৰু ঘৰখিনিত আগফিলিং কৰাৰ কাৰণে মাটিৰ যিখিনি পইচা, এই পইচাখিনি তেখেতে চুৰি নকৰে। তেওঁ টকা লাগে 50,7টা ইণ্ডিভিজুৱেল স্কেল আছে।